আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন চহৰক মন্দিৰৰ চহৰ বুলি জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক জয়পুৰ চহৰক খ ভুৱনেশ্বৰ চহৰক গ লুধিয়ানা চহৰক ঘ অযোধ্যা চহৰক ইয়াৰ উত্তৰটো হৈছে খ ভুৱনেশ্বৰ চহৰক 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ওখ ব্যক্তিজনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক জয় সিং খ ধৰ্মেন্দ্ৰ প্ৰতাপ সিং গ পদ্মৰঞ্জন ঘ গুল মহম্মদ ইয়াৰ উত্তৰটো হৈছে খ ধৰ্মেন্দ্ৰ প্ৰতাপ সিং 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ মথাউৰিটোৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক হীৰাকুদ মথাউৰি খ নাগাৰ্জুন মথাউৰি গ মাতাতিল মথাউৰি ঘ তেহৰি মথাউৰি ইয়াৰ উত্তৰটো হৈছে ঘ তেহৰি মথাউৰি 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ প্ৰাচীন ভাষা কোনটো আপোনালোকৰ অপচনসমূহ হৈছে ক সংস্কৃত ভাষা খ উৰ্দু ভাষা গ আৰবী ভাষা ঘ মাৰাঠী ভাষা বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ক সংস্কৃত ভাষা 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ কাৰাগাৰখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক তিহাৰ কাৰাগাৰ খ নয়নি কেন্দ্ৰীয় কাৰাগাৰ গ পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰ ঘ গয়া কেন্দ্ৰীয় কাৰাগাৰ ইয়াৰ উত্তৰটো হৈছে ক তিহাৰ কাৰাগাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে উৰাজাহাজৰ কিমানটা ইঞ্জিন থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক এটা ইঞ্জিন খ দুটা ইঞ্জিন গ তিনিটা ইঞ্জিন ঘ চাৰিটা ইঞ্জিন ইয়াৰ উত্তৰটো হৈছে ঘ চাৰিটা ইঞ্জিন 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীৰ পানী সদায় গৰম হৈ থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক গংগা নদী খ নীল নদী গ আমাজন নদী ঘ যমুনা নদী ইয়াৰ উত্তৰটো হৈছে খ নীল নদী 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পাচলি কি আপোনালোকৰ অপচনসমূহ হৈছে ক আলু খ বন্ধাকবি গ জাতিলাও ঘ ৰঙালাও বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ঘ ৰঙালাও 9 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ পাচলি খালে তেজ পৰিষ্কাৰ হয় আপোনালোকৰ অপচনসমূহ হৈছে ক আলু খ অমিতা গ কোমোৰা ঘ তিয়হ ইয়াৰ উত্তৰটো হৈছে খ অমিতা খালে আজি 10 নম্বৰ প্ৰশ্নটো হৈছে লাইফবয় চাবোন কোনখন দেশৰ কোম্পানী হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত দেশৰ খ ইংলেণ্ড দেশৰ গ জাপান দেশৰ ঘ আমেৰিকা দেশৰ ইয়াৰ উত্তৰটো হৈছে খ ইংলেণ্ড দেশৰ বন্ধু বান্ধৱীসকল আজি প্ৰশ্নকেইটাৰ কেইটা উত্তৰ পাৰিলে তত কমেণ্ট কৰি জনাই দিব তেনেহলে আজিলৈ ধন্যবাদ